গাইজ ওয়েলকাম টু আকৌ এবাৰ মোৰ লিজা অফিচিয়েল টিএছকে ইউটিউব চেনেলৰ মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ যিহেতু গম পালেই যে আমাৰ ধনশিৰি থিয়েটাৰৰ ষ্টেজ শ্ব' আৰম্ভ হৈ গ'ল ইতিমধ্যে এটা ষ্টেজ আমি কমপ্লিট কৰিছোঁ তিনিদিনীয়া কাৰ্যসূচী বুলি কৈ চাগে মই নাজানো আৰু কি হাঁহি দিয়া হাঁহি লোৱা নামাই দিওঁ হাঁহি লোৱা মাটিয়াখানাত হৈছিলে যিহেতু আমি আপোনালোকে পাইছে মোৰ শ্বৰ্টছ ভিডিঅ'ত দিছোঁ যিহেতু সেইদিনাখন মই লং ভিডিঅ' বনাইছিলোঁ কিন্তু মোৰ একচুৱেলি অলপ প্ৰব্লেমৰ কাৰণে দিয়া নহ'ল গতিকে ক্ষমা খুজিছোঁ শ্বৰ্টছ ভিডিঅ'ত মোৰ দুটা ভিডিঅ' দিয়া আছে চাব পাৰিব মাটিয়াখানাত হৈছিলে আমাৰ মই যুদ্ধখনৰ ভিডিঅ' পঠাব নোৱাৰিলোঁ আপোনালোকক যিহেতু সেইদিনাখন অলপ কনফিউজ লাগি আছিলোঁ আৰু কি হ'ব কি নাই অলপ মনত ভয় ভাৱ এটাও আছিলে নটৰাজদেৱ লগতে আছে হ'লেও মানে অলপ মনৰ সংকোচ যে ভাল হ'বনে নহয় তেনেকুৱা ধৰণৰ ভালেই গ'ল যুদ্ধখন মই আপোনালোকৰ আগত আগবঢ়াব নোৱাৰিলোঁ তাৰপিছত মৰমৰ ঘৰ সুস্মিতা তুমি মোৰ দুয়োখন আপোনালোকক শ্বৰ্টছ ভিডিঅ'ৰ যোগেদি মই পঠালোঁ চাবচোন শ্বৰ্টছ ভিডিঅ'ত অলপ ভিডিঅ' পঠিওৱা আছে গানৰ সৈতে অভিনয়ো কেনেকুৱা লাগে চাব আৰু আজি আছে আমাৰ জিতলিবাৰীত জিতলিবাৰী বুলি কৈ চাগে মানে ইমান এটা মানে মোৰ মুখতো নাই ফুটা নেকি তেনেকুৱা লাগিছে বৰদুবি ফালে আছে টিলিঙা মন্দিৰ পাৰ হৈ যাব লাগিব আমাৰ তিনিচুকীয়াৰে বুলি কৈছে গতিকে মোৰ ভিডিঅ'টো কিন্তু অলপো স্কিপ নকৰাকৈ আপোনালোকে চাই থাককচোন তেতিয়াহে দেখিব নে কি কয় বলক ওলাইছোঁ এইফালে বেগ চেগ পৰা পেকিং হৈ আছে এইফালে ওপৰত উঠাই আছে দাদাজনে এখন বাছ ৰৈও আছে আমি ওলাইছোঁ আৰু যাবলৈ এয়া নানামো কেনেকুৱা লাগিছে ইয়াবা একো না ভাল লাগিছে ভয়ো লাগিছে ক'ত যাবা আজি কৈ দিয়া আজি আমি জুতুলিবাৰীলৈ গৈ আছোঁ আমাৰ ছেকেণ্ড পেণ্ডেল জুতুলিবাৰী কি লগাই মোক এইফালে ফাইনেলি গাইজ পালোহি দেই এয়া জুতুলিবাৰী এইফালে আমাৰ হিৰো দাদা এইফালে অকণমান আমি খাবলৈ বুলিয়ে চাগে দোকান চোকান লগাইছে তাৰপিছত আমাৰ পেণ্ডেলটো এবাৰ চাওঁ নহয় কি কয় এয়া চাওকচোন আমাৰ ধনশিৰি থিয়েটাৰৰ এতিয়া দেখাব নোৱাৰোঁ অলপ সময় লাগিব বস্তু বাহানি নমাই মেলি যাওঁ আৰু চাই থাককচোন তেতিয়ালৈকে কিন্তু স্কিপ অলপো নকৰিব ঠিক আছে ক'লৈকো নাযাব ফাইনেলি গাইজ আমি উপস্থিত হৈছোঁ আমাৰ ধনশিৰি থিয়েটাৰৰ আজি ছেকেণ্ড পেণ্ডেলত আমি তিনিদিনীয়া কাৰ্যসূচী আহিছোঁ বুলি কৈছিলোঁ সেইফালে চাওকচোন আমি ৰেডি হৈছোঁ দেই এইফালে ৰশ্মি আমাৰ এইফালে মাইনী আমাৰ ডেকাসকলো গ্ৰীণ ৰুমত ওলাই আছে কিছুমান আৰু কিছুমান আহিলে খন্তেক পিছতে গতিকে আমাৰ নাটিকা উপভোগ কৰিবলৈ পাব সকলোৱে যদি ভিডিঅ' কৰিব পাৰোঁ তেন্তে আপোনালোকলৈও মই আগবঢ়াম বুলি আশা ৰাখিছোঁ এক্টিঙো দিম কেনে লাগে বাছ কমেণ্ট লাইক আৰু মোৰ চেনেললৈ যদি নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চাই থাকক তেন্তে This is a certificate that Mr. Vishnu Mondok Kakadi has obtained first class in a black belt of All India Karate Association. Oh my God! Hindi Karate black belt? Asorit man. এইফালে হৈ আছে বেগ পেকিং এয়া একেবাৰে ঘৰৰ ওচৰত গাড়ী ওলালোঁ যাবলৈ
ফাইনেলি আমি জুটলিবাৰী এৰি যাবলৈ ওলাইছোঁ দেই এইফালে দাদাহঁত বাহঁত চব ওলাইছে পুৰা বেগ চেগ বান্ধি এইফালে ৰশ্মিবা ৰূপম দা এইফালে আমাৰ ৰাজা দা মুন দা এইফালে ৰিয়া বা এইফালে এলি বা এইফালে আমাৰ বেটি বেটি হাঁহি দিয়ে এটি মিঠা হাঁহিৰে আপোনালোকৰ পৰা বিদায় লওঁ নে কি কয় এইফালে আমাৰ থিয়েটাৰ আছিলে দেই এইফালে ওলাইছোঁ মিঠা হাঁহি বেটি হাঁহি দিয়া চুমাতি দিয়া য়েছ বাই বাই